সমূহ দৰ্শক তথা মীন পালকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি মই দেখুৱাম চেপা কেনেকৈ পাতিব বা চেপাত কিদৰে মাছ লাগিব। আজি পাতি থম মই, অহাকালি এই চেপাটো উঠাম আৰু কি মাছ লাগে আমি দেখা পাম সকলোৱে। এইটো চেপা মই যোৱা বছৰ কিনিছিলোঁ। ইয়াতে এফালেৰে এখন দুৱাৰ আছে, এইফালে মাছ সোমাই যাব। তাৰ পাছতে আৰু এখন দুৱাৰ আছে ভিতৰত, তাৰপিছত মাছখিনি গৈ ইয়াত থাকিব আৰু যেতিয়া মাছ লাগিব মই এইফালেৰে উলিয়াব পাৰিম। আহক তেতিয়াহ'লে আজি চেপাটো কেনেকৈ পাতোঁ আপোনালোকক দেখুৱাম। এতিয়া সময় 5 বাজি গৈছে। চেপাটো মই পাতিব লাগিব, মই আগত পাতিম। বেলি সিফালে ডুব গৈছে, মই গৈ আছোঁ। এইবিলাক পুখুৰী পাৰৰ খৰি গছ আছে ইয়াতে। মই চেপা পতা ঠাইখিনি আহি পাইছোঁ। এইখিনি ঠাইতে মই আজি চেপাটো পাতি থৈ যাম। ইয়াতে আপোনালোকে চালে দেখা পাব, ইয়াতে পানী গৈ আছে আৰু ইয়াত মাছো গৈ আছে। এতিয়া সৰু সৰু মাছ প্ৰায় গধূলি হওঁ হওঁ হৈছে আৰু সেইফালে বেলি মাৰ গৈছে। এতিয়া চেপাটো পাতোঁ ইয়াতে। এইখিনিত মই ধুনীয়াকৈ পানী যাব পৰাকৈ বাটটো উলিয়াই দিছোঁ। পানী গৈ আছে এইফালে আৰু ইয়াতে মই এতিয়া আপোনাৰ চেপাটো পাতি দি আছোঁ। চেপাটো এটা মই পাতি দিলোঁ। এতিয়া মই চাইডে চাইডে মাটি উঠাই দিম, যাতে চেপাটো ৰাতি বৰষুণ দিলে উটি যাব নোৱাৰে। মই বাহু বান্ধি দিম ইয়াতে। কেঁচা মাটি যিহেতু ওজন হয়, তেতিয়া চেপাটো উটি নাযাব। মাটি দিয়া হৈ গৈছে। এতিয়া মই এডাল বাঁহ ইয়াতে পুতি দিম আৰু চেপাটোৰ পৰা যিডাল মোৰ ৰছী আহিব, সেই ৰছীডাল মই ইয়াতে বান্ধি দিছোঁ, যাতে চেপাটো উটি যাব নোৱাৰে বৰষুণ বেছিকৈ পৰিলেও। ৰছীডাল অলপমান লগাই থ'লেই হৈ যায়, ইয়াত ইমান টানকৈ নাবান্ধিলেও হ'ব, কাৰণ কেঁচা মাটিয়ে চাৰিওফালে চেপাটো ধৰি ৰাখিব। আমি ৰাস্তাটো ধুনীয়াকৈ মুকলি কৰি দিছোঁ এইখিনিতে। এতিয়া আমাৰ চেপাটো পতা হৈ গৈছে। এতিয়া কালি ৰাতিপুৱা আহি চাব লাগিব এতিয়া কিমান মাছ আহে, কিমান মাছ পাওঁ। আমাৰ চেপাটো পতা হৈ গৈছে। এইফালেৰে মাছ যাব, পানী গৈ আছে এইফালেৰে। মাছ সোমালে আৰু ওলাব নোৱাৰে। ইয়াতে যি চেপাৰ দুখন দুৱাৰেৰে সোমাই যাব, সেই মাছ আৰু ওলাব নোৱাৰে। আৰু ইয়াতে বান্ধি দিছোঁ মই, ধুনীয়াকৈ পতা হৈছে। এতিয়া ৰাতিপুৱা 5 বাজিছে। মই যোৱাকালি পাতি যোৱা ডাঙৰ চেপাটো চাবলৈ আহিছোঁ। ইয়াতে মই আলিৰ পাৰত পাতি থৈছোঁ, যিফালেৰে পানী পাৰ হৈ যায়। দুটা পুখুৰীৰ মাজেৰে পানী পাৰ হৈ যোৱা এটা আলি আছে। এইফালে গোটেই ধান খেতি আছে। পৰম্পৰাগতভাৱে চেপা পাতিও মাছ ধৰা হয়। আমাৰ দৰ্শকসকলক মই বিভিন্ন সময়ত জালেৰে মাছ মৰা, শেৱালি জালেৰে মাছ মৰা, লাঙি জালেৰে মাছ মৰা দেখুৱাইছোঁ। আজি আপোনালোকে দেখা পাব মই কেনেকৈ চেপা পাতি মাছ ধৰোঁ। মই এই গোটেই সপ্তাহটো মাছ ধৰি আছোঁ। বিশেষকৈ কাৱৈ মাছবিলাক সোমায়, পুঠি মাছ সোমায়, তুৰি মাছো সোমাইছে, পুঠি মাছো সোমায়। বলকচোন আজি আমি কি মাছ পাইছোঁ চাওঁ, বা কি মাছ লাগিছে মোৰ চেপাত। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাব যে মই কেনেকৈ ৰাস্তা ৰাখিছিলোঁ মাছ ওলাই যাব সোমাবৰ কাৰণে। ইয়াতে দেখা পাব, ইয়াতে এইবিলাক তলে তলে কাৱৈ মাছ ঘূৰি ফুৰিছে। এইবিলাক পানীবিলাক লৰাই ফুৰিছে। এইটো এটা খাল আছে, লগতে ইয়াত জাল দি থোৱা আছে।
এইয়া ডাঙৰ মাছ ঘূৰি ফুৰা দেখিছোঁৱেই মই ইয়াতে, হয়তো শ'ল মাছ সোমাইছে চাগে। আৰু ইয়াতে মই পাইপ ৰাখিছোঁ, ইফালেৰে পানীটো মোৰ পুখুৰীত বেছি হোৱাৰ লগে লগে পানীটো ওলাই যাব। পাৰে পাৰে এইবিলাক খৰি গছ আছে, খৰি গছ লগোৱা আছে সেইবিলাক, আৰু এইটো ডাঙৰকৈ আলি দিয়া আছে। আহক এতিয়া মই যাওঁ, চেপাটো ক'ত পাতিছোঁ, মই কেনেকৈ পাতিছোঁ, মাছ কিমান লাগিছে। দৰ্শকসকলে মোৰ এই চেনেলটোতে মাছ সম্পৰ্কীয় গোটেইবিলাক তথ্য পাই থাকিব। এইটো আহি পালোঁ ফাইনেলি মোৰ চেপাটোৰ কাষত। এইটো চেপা আৰু এইটো এটা আলি, আলিটোৰ সিপাৰে এটা ডাঙৰ পুখুৰী আছে, যি পুখুৰীটো মই মোৰ আগৰ ভিডিঅ'ত দেখাইছোঁ। আহক আজি কি মাছ পাইছোঁ চাওঁ। বিশেষকৈ এই বাটটোৰে মাছ আহিবৰ কাৰণে মই অলপ ধানৰ গছকেইটাত অলপমান হেলাই দিছোঁ, আৰু ইফালেৰে গুচি গৈছে। ইয়াতে অলপ মাটি জাপি দিছোঁ যাতে চেপাটো পানীৰ জোৰত যাতে বাগৰি নাযায় বা ঘূৰি নাযায়। চেপাটোত এডাল প্লাষ্টিক আছে দাঙি দিবৰ কাৰণে, তাৰ আগত কাষত থকা মাটিখিনি আঁতৰাই ল'ব লাগিব। মাছ লাগিছে আজি ইয়াতে। আজি কাৱৈ দেখিছোঁ, বেচা, এটা কৰাই পোকো সোমাইছে। এটা তোৰা মাছ আছে ইয়াতে, পুঠি আছে, খলিহনা আছে, এটা বুটা মাছ বুলি কয় সেই মাছটোও আছে। এইটো মোৰ চেপাটো। যোৱাকালি মাছ বেছি লাগিছিলে, আজি অলপ মাছ কম লাগিছে। এইফালেৰে মাছ সোমাই যাব, মাছ মানে সোমাবহে পাৰিব, ওলাব নোৱাৰিব। যিসকলৰ চেপা আছে তেওঁলোকে জানেই, এইটো মোৰ দীঘলীয়া চেপা। যোৱাবাৰ মই কিনিছিলোঁ ইয়াতে এখন দৰ্জা আছে এইখিনিতে, মানে এটা পথ আছে। তাৰপিছত আকৌ এইখিনিত ভিতৰত চালে দেখা পাব আৰু এটা পথ এটা আছে, মানে দুফালেৰে সোমাব পাৰিব। দুখন দুৱাৰ আছে ইয়াতে, এইখন আৰু এইখন, মানে সোমাব পাৰিব, ওলাব কেতিয়াও নোৱাৰিব। এইজনী কাৱৈ মাছ কেনেকৈ ইয়াতে লাগি আছে, ইয়াতে খুব বেগাবৰ কাৰণে চেষ্টা কৰে। আৰু যিহেতু গৈ থকা পানীৰে এই মাছবিলাক খুব বেগাই যায়, সেইকাৰণে মাছৰ স্পীডটো থাকে, মাছে খুব জোৰেৰে গুচি যাবলৈ খোজে। আজি মাছ মই বেছি নাপালোঁ, যোৱাকালি গধূলি পাতি থৈ গৈছিলোঁ। এতিয়া আৰু চেপাটো মই লৈ যাম ঘৰলৈ, গধূলি আকৌ পাতিম। এটা মন কৰিব লাগে যে চেপাটো সদায় ধুই পানে থ'ব লাগে, যাতে মাটি লাগি নাথাকে, যিহেতু ই বাঁহেৰে নিৰ্মিত। ভিজি থাকিলে বাঁহখিনি পচি যোৱাৰ সম্ভাৱনা থাকে। এইটো মই ইয়াতে থলোঁ, আৰু পানী যোৱা বাটটো মই এতিয়া অলপমান সৰুকৈ বন্ধ কৰি দিম, আৰু মই ৰাস্তাটো অলপ সৰু কৰি থলোঁ। এইকাৰণে সৰু কৰি থলোঁ যে সৰু হ'লে পানীৰ জোৰটো বেছি থাকিব, আৰু এইফালৰ পৰা নামনিলৈ যিবিলাক খাল আছে তাৰ পৰা মাছটো উজাই আহিব দিনত। যদিহে ডাৱৰীয়া হৈ থাকে, ৰ'দ দিলে মাছবিলাকে আহিবলৈ টান পায়, আৰু গোটেই মাছখিনি আহি পেলাই এইফালেৰে পাৰ হৈ এই গোটেই পথাৰৰ ফালে গুচি যাব। আৰু যেতিয়া গধূলি হ'ব, বৰষুণ পৰিব, তেতিয়া আকৌ এইফালে যাব খুজিব, আৰু তেতিয়াই ইয়াতে মোৰ চেপাটো আছে, চেপাটো এই মাছকেইটা ধৰিব। দৰ্শকসকলক মই ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকক মোৰ চেনেল বিষ্ণু ফিছ ফাৰ্মিং, আগলৈ চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, বেয়া লাগিলেও জনাব, আৰু চেনেলটো নিজেও ছাবস্ক্ৰাইব কৰিব, বা আৰু মীন পালকসকল থাকিলে সকলোকে দিব। মাছৰ নতুন নতুন তথ্য পাই থাকিব, মাছ কেনেকৈ ধৰিব, কি মাছ এৰিব, বিজ্ঞানসন্মতভাৱে কেনেকৈ মীন পালন কৰিব, গোটেইবিলাক তথ্য মোৰ চেনেলটোত পাবই। আপোনালোকে চালে দেখা পাব। মই ধুনীয়াকৈ যিমানখিনি পাৰোঁ সিমানখিনি কষ্ট কৰি ভিডিঅ'বিলাক বনাই থৈছিলোঁ।
বা বনাই যাম, আপোনালোকে চাব। সদায় নতুন নতুন তথ্য পাব। পুনৰ আকৌ নতুন ভিডিঅ' এটা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ। মই শেষত আকৌ এবাৰ মোৰ চেপাটো দেখাইছোঁ আপোনালোকক। এইটো চেপাটো, ইয়াতে মই মাছ ধৰি থাকোঁ আৰু মাছকেইটা এইখিনি। আজি বেছি মাছ নাই। আৰু এইখন হৈছে তাৰ দুৱাৰ। এইফালে মই তাৰেৰে বান্ধিছোঁ। এইখিনি মই এতিয়া খুলি মাছকেইটা উলিয়াম।